প্ৰিয় দৰ্শক মহাভাৰতৰ 135টা প্ৰশ্নলৈ পুনৰ মই অনন্তই আপোনালোকক স্বাগতম জনাইছো। আজি আমি মহাভাৰতৰ বহুকিটা জ্ঞান আৰু বিষয়ে জানিব পাৰিম আৰু বহুকিটা প্ৰশ্নৰ উত্তৰৰ বিষয়ে জানিব পাৰিম। সেয়েহে মোৰ ভিডিঅটো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, ইয়াৰে প্ৰথমটো প্ৰশ্ন হ'ল ভীষ্মৰ আগৰ নাম কি আছিল? সত্যৱতী পিতৃ কোন আছিল? সত্যৱতী গাৰ পৰা মাছৰ গোন্ধ কিয় ওলাইছিল? পৰাশমণিয়ে সত্যৱতীক কি বৰ দিছিল? চিত্ৰাংগত কাৰ নামেৰে গন্ধৰ্ব আছিল? প্ৰিয় দৰ্শক, এই পাঁচটা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ। ভীষ্মৰ আগৰ নাম আছিল দেৱব্ৰত। সত্যৱতী পিতৃৰ কোন আছিল? দাসৰাজ বা মাছমৰীয়াৰ ৰজা আছিল। সত্যৱতী গাৰ পৰা মাছৰ গোন্ধ ওলোৱাৰ কাৰণ হ'ল মাছৰ পেটৰ পৰা সত্যৱতী জন্ম হৈছিল। পৰাশমণিয়ে সত্যৱতীক কি বৰ দিছিল? গাৰ পৰা পদুমৰ গোন্ধ ওলাব। চিত্ৰাংগত কাৰ নামেৰে গন্ধৰ্ব আছিল? চিত্ৰাংগত নামৰ গন্ধৰ্বৰ নামেৰে জনাজাত আছিল। ইয়াৰ দ্বিতীয়খন চাট হ'ল অম্বা, অম্বিকা আৰু অম্বালিকা কাৰ জীয়েক আছিল? অম্বাক ভীষ্মই কিয় বিয়া নকৰালে? অম্বাই কাৰ ওচৰত ন্যায় বিচাৰিছিল? পৰশুৰাম আৰু ভীষ্মৰ যুদ্ধ কিমান দিন হৈছিল? অম্বাই পৰৱৰ্তী জন্মত কোন হৈছিল বা অম্বাই পৰৱৰ্তী ৰূপে কি ৰূপে জন্ম লৈছিল? প্ৰিয় দৰ্শক, ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল অম্বা, অম্বিকা আৰু অম্বালিকা আছিল কাশীৰাজৰ জীয়েক। অম্বাক ভীষ্মই কিয় বিয়া নকৰালে? ব্ৰহ্মচাৰ্যৰ প্ৰতিজ্ঞা লৈছিল ভীষ্মই। অম্বাই কাৰ ওচৰত ন্যায় বিচাৰিছিল? পৰশুৰামৰ ওচৰত ন্যায় বিচাৰিছিল আৰু সেইবাবে পৰশুৰাম আৰু ভীষ্মৰ যুদ্ধ 23 দিন হৈ চলিছিল। অম্বাই পৰৱৰ্তী জন্মত কোন হৈছিল? দ্ৰুপদ ৰজাৰ কন্যা শিখণ্ডী ৰূপে জন্ম লৈছিল। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এখন চাট আপোনালোকলৈ আগবঢ়ালো। শিখণ্ডী কেনেকৈ পুৰুষ হ'ল? দ্ৰুপদ আৰু দ্ৰোণৰ কিয় শত্ৰু হৈছিল? দ্ৰোণই দ্ৰুপদক কেনেকৈ পৰাস্ত কৰিছিল? দ্ৰুপদৰ যজ্ঞ কৰি কাক পাইছিল আৰু ধৃষ্টদ্যুম্নৰ জন্মৰ উদ্দেশ্য কি আছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 15টা প্ৰশ্ন হ'ল। ইয়াৰে 10টা প্ৰশ্নৰ উত্তৰ আপোনালোকে গম পালে। এবাৰ 11 নম্বৰ প্ৰশ্নটো হ'ল শিখণ্ডী কেনেকৈ পুৰুষ হ'ল? যক্ষ চূৰ্ণকৰ্ণৰ লগত লিংগ সলনি কৰি শিখণ্ডী পুৰুষ হ'ল। দ্ৰুপদ আৰু দ্ৰোণৰ কিয় শত্ৰু হৈছিল? বাল্যকালত দ্ৰুপদে ৰজা হৈ দ্ৰোণক অপমান কৰিছিল। দ্ৰোণে দ্ৰুপদক কেনেকৈ পৰাস্ত কৰিছিল? অৰ্জুনৰ দ্বাৰা বন্দী কৰাই পৰাস্ত কৰিছিল। দ্ৰুপদে যজ্ঞ কৰি কাক পাইছিল? ধৃষ্টদ্যুম্ন আৰু দ্ৰৌপদীক পাইছিল। ধৃষ্টদ্যুম্নৰ জন্মৰ উদ্দেশ্য কি আছিল? দ্ৰোণক বধ কৰা। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এখন চাট আপোনালোকলৈ আগবঢ়ালো। ইয়াত 16ৰ পৰা আমি 20লৈ প্ৰশ্ন উল্লেখ কৰিছো। ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল দ্ৰৌপদীৰ আন নাম কি আছিল? দ্ৰৌপদীৰ স্বয়ম্বৰৰ লক্ষ্য কি আছিল? কৰ্ণই কিয় লক্ষ্যভেদ কৰিব পৰা নাছিল? দ্ৰৌপদীৰ 5জন স্বামী কিয় হ'ল? আৰু বক ৰাক্ষসক কোনে বধ কৰিছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ। দ্ৰৌপদীৰ আন নাম আছিল দ্ৰৌপদীৰ আন নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ল কৃষ্ণা, পাঞ্চালী বা যজ্ঞসেনী। আৰু দ্ৰৌপদীৰ স্বয়ম্বৰৰ লক্ষ্য কি আছিল? ঘূৰি থকা মাছৰ চকুত কাঁড় মৰা। কৰ্ণই কিয় লক্ষ্যভেদ কৰিব পৰা নাছিল? দ্ৰৌপদীয়ে সুতপুত্ৰ বুলি বাধা দিছিল। দ্ৰৌপদীৰ 5জন স্বামী কিয় হ'ল? পূৰ্বজন্মৰ বৰ আৰু কুন্তীৰ ভুলৰ আদেশৰ বাবে দ্ৰৌপদীৰ 5জন স্বামী হ'ল। বক ৰাক্ষসক কোনে বধ কৰিছিল? ভীমে বধ কৰিছিল। প্ৰিয় দৰ্শক, এবাৰ আমি আৰু 5টা প্ৰশ্নৰ এখন চাট আমি আপোনালোকলৈ আগবঢ়ালো। ইয়াৰে প্ৰথমটো প্ৰশ্ন হ'ল হিড়িম্বক কাৰ ভাতৃ আছিল? হিড়িম্বক কোনে বধ কৰিছিল? ঘটোৎকচৰ নামৰ অৰ্থ কি? ব্যাসদেৱৰ আন নাম কি আছিল? আৰু দ্বৈপায়নৰ নাম কিয় হ'ল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ। হিড়িম্ব ভাতৃৰ নাম আছিল হিড়িম্বা আৰু হিড়িম্বাক কোনে বধ কৰিছিল? ভীমে। ঘটোৎকচৰ নামৰ অৰ্থ কি? ঘটৰ দৰে মূৰ থকা। ব্যাসদেৱৰ আন নাম কি আছিল? কৃষ্ণ দ্বৈপায়ন বা বাদৰায়ণ বুলিও জনা যায়। দ্বৈপায়নৰ নাম কিয় হ'ল? অৰ্থাৎ দ্বীপত জন্ম হোৱাৰ কাৰণে দ্বৈপায়নৰ নাম হ'ল। আৰু এবাৰ আৰু এখন চাট আমি আপোনালোকলৈ আগবঢ়ালো। ব্যাসে মহাভাৰত কাক লিখাইছিল? গণেশৰ ছত্ৰ কি আছিল? ব্যাসৰ ছত্ৰ কি আছিল? দুৰ্যোধনৰ প্ৰকৃত নাম কি আছিল? মহাভাৰতৰ মুঠ কিমান শ্লোক আছে? প্ৰিয় দৰ্শক, ইয়াৰ প্ৰথম প্ৰশ্নটো এনেধৰণৰ বা উত্তৰটো এনেধৰণৰ। ব্যাসে মহাভাৰত কাক লিখাইছিল? গণেশৰ হতুৱাই লিখাইছিল। গণেশৰ ছত্ৰ কি আছিল? ব্যাসে নৰখাকৈ ক'ব লাগিব মহাভাৰতৰ কথা। ব্যাসৰ ছত্ৰ কি আছিল? গণেশে বুজি নাপালে লিখিব নোৱাৰিব মহাভাৰত। দুৰ্যোধনৰ প্ৰকৃত নাম কি আছিল? সূৰ্যধন আছিল।
মহাভাৰতত মুঠ কিমান শ্লোক আছে? 1,00,000 শ্লোক আছে। প্ৰিয় দৰ্শক, এবাৰ আমি আৰু এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। মহাভাৰতক কি নামেৰে জনা যায়? জয় সংহিতাত কিমান শ্লোক আছে? ভাৰত সংহিতাত কিমান শ্লোক আছে? উগ্ৰসভা সৌতী কোন আছিল? শৌনক ঋষিৰ আশ্ৰম ক'ত আছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 35টা প্ৰশ্ন হ'ল। ইয়াৰে 30টা প্ৰশ্ন আপোনালোকে উত্তৰ গম পালে। আৰু ইয়াৰ প্ৰশ্নটো হ'ল, প্ৰথম 31 নম্বৰ প্ৰশ্নটো হ'ল, মহাভাৰতক কি নামেৰেও জনাজাত? পঞ্চম বেদ বা জয় সংহিতা নামেৰেও জনাজাত। জয় সংহিতাত কিমান শ্লোক আছিল? 8,800টা শ্লোক আছিল। ভাৰত সংহিতাত কিমান শ্লোক আছিল? 28,000 শ্লোক আছিল। উগ্ৰসভা সৌতক কোন আছিল? মহাভাৰতৰ কথক আছিল। শৌনক ঋষিৰ আশ্ৰম ক'ত আছিল? নমস্য অৰণ্যত শৌনক ঋষিৰ আশ্ৰম আছিল। প্ৰিয় দৰ্শক, এবাৰ আমি আৰু এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। জন্মেজয়ক সৰ্পযজ্ঞ কোনে ৰখাইছিল? আস্তিকৰ মাতৃ কোন আছিল? আস্তিকৰ পিতৃ কোন আছিল? তক্ষক কোন আছিল? আৰু তক্ষকে কিয় পৰীক্ষিতক দৰ্শিছিল বা খুটিছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ। জন্মেজয়ক সৰ্পযজ্ঞ কোনে ৰখাইছিল? আস্তিক মুনিয়ে ৰখাইছিল। আস্তিকৰ মাতৃ কোন আছিল? মনসা দেৱী আছিল। আস্তিকৰ পিতৃ কোন আছিল? জটকাৰু মুনি আছিল। আৰু তক্ষক কোন আছিল? নাগৰাজ আছিল। তক্ষকে কিয় পৰীক্ষিতক দৰ্শিছিল? সিংহ ঋষিৰ সাপৰ বাবে তক্ষকে পৰীক্ষিতক খুটিছিল। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। সিংহ কোন আছিল? পৰীক্ষিতে শ্ৰমিক মুনিক কি কৰিছিল? উত্তৰাৰ কাৰ জীয়েক আছিল? উত্তৰাৰ কাৰ পুত্ৰ আছিল? আৰু বিহন্নলাল ৰূপত অৰ্জুনে কাক নাচ শিকাইছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ। সিংহী কোন আছিল? শ্ৰমিক মুনিৰ পুত্ৰ আছিল। পৰীক্ষিতে শ্ৰমিক মুনিক কি কৰিছিল? মৰা সাপ ডিঙিত লগাই দিছিল। উত্তৰা কাৰ জীয়েক আছিল? বিৰাট ৰজাৰ জীয়েক আছিল। উত্তৰ কাৰ পুত্ৰ আছিল? বিৰাট ৰজাৰ পুত্ৰ আছিল। বিহন্নলাৰ ৰূপত অৰ্জুনে কাক নাচ শিকাইছিল? উত্তৰাক। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। কৃষকক কোনে বধ কৰিছিল? কৃষকৰ 105 ভাতৃক কোনে বধ কৰিছিল? সুষমা কোন আছিল? অৰ্জুনে বিৰাট যুদ্ধত কাক পৰাস্ত কৰিছিল? আৰু উত্তৰে কিয় পলাই গৈছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 50টা প্ৰশ্ন হ'ল। আৰু ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। কৃষকক কোনে বধ কৰিছিল? ভীমে বল্লভ ৰূপত বধ কৰিছিল। কৃষকৰ 105 ভাতৃক কোনে বধ কৰিছিল? ভীমে। সুষমা কোন আছিল? ত্ৰিগতৰ ৰজা বিৰাটৰ শত্ৰু আছিল। অৰ্জুনে বিৰাট যুদ্ধত কাক পৰাস্ত কৰিছিল? কৌৰৱ সেনাক অকলে পৰাস্ত কৰিছিল। উত্তৰে কিয় পলাইছিল? কৌৰৱ সেনাক দেখি ভয় খাই পলাই গৈছিল। প্ৰিয় দৰ্শক, এবাৰ আমি আৰু 5টা প্ৰশ্ন এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। গাণ্ডীৱ ধনু ক'ত লুকাই ৰাখিছিল? দুৰ্যোধনৰ 99 ভাতৃৰ নাম এটা ক'ব লাগে। বিকৰ্ণ কোন পক্ষত আছিল? বিকৰ্ণক কোনে বধ কৰিছিল? দ্ৰোণৰ পিতৃৰ নাম কি আছিল? প্ৰিয় দৰ্শক, গাণ্ডীৱ ধনু ক'ত লুকুৱাই ৰাখিছিল? শ্ৰমী গছৰ তলত লুকুৱাই ৰাখিছিল। দুৰ্যোধনৰ 99 ভাতৃৰ নাম এটা কওক। ইয়াৰ উত্তৰটো হ'ল দুঃশাসন, বিকৰ্ণ, চিত্ৰসেন। প্ৰিয় দৰ্শক, বিকৰ্ণ কোন পক্ষত আছিল? কৌৰৱৰ, কিন্তু ধৰ্মৰ পৰায়ণ আছিল। বিকৰ্ণক কোনে বধ কৰিছিল? ভীমে বধ কৰিছিল। দ্ৰোণৰ পিতৃৰ নাম কি আছিল? কৃপি। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। অশ্বত্থামাৰ অৰ্থ কি? অশ্বত্থামাৰ কান্দোন শুনি কি হৈছিল? কৃপাচাৰ্য কিয় অমৰ হৈছিল? 7জন চিৰঞ্জীৱী কোন আছিল? বলি কোন আছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 60টা প্ৰশ্ন হ'ল। ইয়াৰ 56 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেধৰণৰ। অশ্বত্থামাৰ অৰ্থ কি? ঘোঁৰাৰ দৰে শব্দ কৰা। অশ্বত্থামাৰ কান্দোন শুনি কি হৈছিল? ঘোঁৰাৰ দৰে শব্দ হৈছিল। কৃপাচাৰ্য কিয় অমৰ হয়? 7জন চিৰঞ্জীৱী কৃপাচাৰ্য কিয় অমৰ? 7জন চিৰঞ্জীৱীৰে এজন আছিল। 7জন চিৰঞ্জীৱী কোন আছিল? অশ্বত্থামা, বলি, ব্যাস, হনুমান, বিভীষণ, কৃপা আৰু পৰশুৰাম আছিল। বলি কোন আছিল? দৈত্যৰাজ বিষ্ণু বামন অৱতাৰৰ পতাললৈ পঠিয়াই দিছিল। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। ধৃতৰাষ্ট্ৰ কিয় অন্ধ আছিল?
পাণ্ডু কিয় পাণ্ডু বৰণীয়া আছিল? বিদুৰ কাৰ পুত্ৰ আছিল? শিশুপাল কাৰ অৱতাৰ আছিল? আৰু বিদুৰক কিয় ৰজা পতা নাছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ: ধৃতৰাষ্ট্ৰ কিয় অন্ধ আছিল? জন্মান্ধ মানে জন্মৰ পৰাই অন্ধ আছিল। পাণ্ডু কিয় পাণ্ডু বৰণীয়া আছিল? ইয়াৰ উত্তৰটো হ'ল জন্মৰ সময়ত ভাতৃৰ ভয়ত পাণ্ডু হৈছিল। বিদুৰ কাৰ পুত্ৰ আছিল? ব্যাস আৰু দাসীৰ পুত্ৰ আছিল। শিশুপাল কাৰ অৱতাৰ আছিল? বিষ্ণুৰ দ্বাৰপালৰ অজয়ৰ অৱতাৰ আছিল। বিদুৰ কিয় ৰজা হ'ব পৰা নাছিল? দাসীৰ পুত্ৰৰ বাবে বিদুৰ ৰজা হ'ব পৰা নাছিল। প্ৰিয় দৰ্শক, এবাৰ আমি আৰু 5টা প্ৰশ্নৰ এখন চাট আপোনালোকলৈ আগবঢ়ালো। যুধিষ্ঠিৰক ধৰ্মৰাজ কিয় বোলে? যুধিষ্ঠিৰে কেতিয়া মিছা কৈছিল? যুধিষ্ঠিৰৰ ৰথ কেতিয়া মাটিত নামিছিল? নহুষ কেনেকৈ সাপ হৈছিল? আৰু নহুষক কোনে সাপমুক্ত কৰিছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ: যুধিষ্ঠিৰক ধৰ্মৰাজ কিয় বোলে? ধৰ্মৰ পুত্ৰ, সদায় সত্য কয় যুধিষ্ঠিৰে কেতিয়া মিছা কৈছিল? অশ্বত্থামা হত অৰ্থাৎ দ্ৰোণক ফাঁকি দিবলৈ যুধিষ্ঠিৰে মিছা কথা কৈছিল। যুধিষ্ঠিৰ ৰথ কেতিয়া মাটিত নামিছিল? মিছা কোৱাৰ পিছতে যুধিষ্ঠিৰ ৰথ মাটিত নামিছিল। নহুক কেনেকৈ সাপ পাইছিল? অগস্ত্য মুনিৰ সাপ পাইছিল নহুক কোনে সাপমুক্ত কৰিছিল? যুধিষ্ঠিৰে সাপমুক্ত কৰিছিল। প্ৰিয় দৰ্শক, এইবাৰ আমি 71 পৰা 75 নম্বৰ প্ৰশ্নৰ নতুন এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। ইয়াৰে প্ৰথমটো প্ৰশ্ন হ'ল দক্ষৰ প্ৰশ্ন ক'ত হৈছিল? যক্ষ কোন আছিল? যুধিষ্ঠিৰে কিয় উত্তৰ দি ভাতৃক জীয়াইছিল? অৰ্জুনৰ আন 4 গৰাকী পত্নী কোন আছিল? চিত্ৰাংগদা কোন আছিল? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰটো এনেধৰণৰ: যক্ষ প্ৰশ্ন ক'ত হৈছিল? দৈত্যবনৰ সৰোবৰত যক্ষৰ প্ৰশ্ন হৈছিল। যক্ষ কোন আছিল? ধৰ্মৰাজ নিজে আছিল। যুধিষ্ঠিৰে কিয় উত্তৰ দি ভাতৃক জীয়াইছিল? ধৰ্মৰ প্ৰশ্নৰ উত্তৰ দি। অৰ্জুনৰ আন 4 গৰাকী পত্নী কোন আছিল? দ্ৰৌপদী, সুভদ্ৰা, উলুপি আৰু চিত্ৰাংগদা। চিত্ৰাংগদা কোন আছিল? মণিপুৰৰ ৰাজকন্যা আছিল। প্ৰিয় দৰ্শক, এবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। ব্ৰভ্ৰুবাহনৰ কাৰ পুত্ৰ আছিল? ব্ৰভ্ৰুবাহনে কাক বধ কৰিছিল? শিখণ্ডী কাৰ পুত্ৰ আছিল? আৰু উপপাণ্ডৱ 5জন কোনে বধ কৰিছিল? অৰ্জুন কেনেকৈ জীয়াই উঠিছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ: ব্ৰভ্ৰুবাহন কাৰ পুত্ৰ আছিল? অৰ্জুন আৰু চিত্ৰাংগদাৰ পুত্ৰ আছিল। ব্ৰভ্ৰুবাহনে কাক বধ কৰিছিল? অৰ্জুনক অৰ্থাৎ অশ্বমেধ যজ্ঞত অৰ্জুনক বধ কৰিছিল। শিখণ্ডী কাৰ পুত্ৰ আছিল? দ্ৰুপদ ৰজাৰ পুত্ৰ আছিল। উপপাণ্ডৱ 5জনক কোনে বধ কৰিছিল? অশ্বত্থামাই বধ কৰিছিল। অৰ্জুন কেনেকৈ জীয়াই উঠিছিল? উলুপিৰ নাগমণিৰ সহায়ত অৰ্জুন পুনৰ জীৱিত হৈছিল। প্ৰিয় দৰ্শক, আৰু 5টা প্ৰশ্ন এখন চাট মই আপোনালোকলৈ আগবঢ়ালো। পৰীক্ষিতক কোনে বচাইছিল? সুভদ্ৰা কাৰ ভনীয়েক আছিল? জন্মেজয় কোন আছিল? সুভদ্ৰাৰ হৰণ কোনে কৰিছিল? ব্যাসদেৱৰ পিতৃ কোন আছিল? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ: পৰীক্ষিতক কোনে বচাইছিল? কৃষ্ণই বচাইছিল। সুভদ্ৰাৰ কাৰ ভনীয়েক আছিল? কৃষ্ণ বলৰামৰ ভনীয়েক আছিল। জন্মেজয় কোন আছিল? পৰীক্ষিতৰ পুত্ৰ আছিল। সুভদ্ৰাক হৰণ কোনে কৰিছিল? অৰ্জুনে কৰিছিল আৰু কৃষ্ণৰ পৰামৰ্শৰ মতে কৰিছিল। ব্যাসদেৱৰ পিতৃ কোন আছিল? মহৰ্ষি পৰাশৰ আছিল ব্যাসদেৱৰ পিতৃ। প্ৰিয় দৰ্শক, এবাৰ আৰু 5টা প্ৰশ্নৰ এখন চাট আমি আপোনালোকলৈ আগবঢ়ালো। অভিমন্যুৰ আন নাম কি আছিল? সত্যৱতীৰ প্ৰকৃত নাম কি আছিল? বিচিত্ৰ বিজয়ৰ পত্নী দুইগৰাকী পত্নীৰ নাম কি আছিল? চক্ৰবেহুৰ 7টা দুৱাৰ কোনে ৰক্ষা কৰিছিল? কুন্তীয়ে কাক প্ৰথমে মন্ত্ৰৰে আহ্বান কৰিছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰৰ সৈতে 90টা প্ৰশ্ন হ'ল আৰু ইয়াৰ উত্তৰসমূহ এনেধৰণৰ: অভিমন্যুৰ আন নাম কি আছিল? সৌভদ্ৰ আছিল। সত্যৱতীৰ প্ৰকৃত নাম কি আছিল? মৎস্যগন্ধা আছিল। বিচিত্ৰ বিজয়ৰ দুগৰাকী পত্নীৰ নাম আছিল অম্বিকা আৰু অম্বালিকা। চক্ৰবেহুৰ 7 দ্বাৰ কোনে ৰক্ষা কৰিছিল? দ্ৰোণ, কৰ্ণ, কৃপা, অশ্বত্থামা, দুৰ্যোধন, শল্য আৰু জয়দ্ৰথে ৰক্ষা কৰিছিল। কুন্তীয়ে কাক প্ৰথমে মন্ত্ৰৰে আহ্বান কৰিছিল? সূৰ্যদেৱক আহ্বান কৰিছিল। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এখন চাট আগবঢ়ালো 91 পৰা 95 লৈ। এই প্ৰশ্নসমূহ এনেধৰণৰ: কৰ্ণৰ পালিকা পিতৃ মাতৃ কোন আছিল? শিৱৰ জয়দ্ৰথৰ বৰ কি আছিল?
আৰু যুযুষত কোন পক্ষত যুদ্ধ কৰিছিল? শ্ৰীকৃষ্ণৰ শংখৰ শব্দ শুনিলে কৌৰৱৰ কি হৈছিল? গীতাত মুঠ কিমান শ্লোক আছে? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। কৰ্ণৰ পালিকা পিতৃ মাতৃ কোন আছিল? অধিৰথ আৰু ৰাধা আছিল। জয়দত্তৰ বৰ কি আছিল? শিৱৰ বৰণ একদিন পাণ্ডৱক ৰক্ষা কৰিব। যযুদত্তক কোন পক্ষত যুদ্ধ কৰিছিল? পাণ্ডৱৰ পক্ষত যুদ্ধ কৰিছিল। শ্ৰীকৃষ্ণৰ শংখৰ শব্দ শুনিলে কৌৰৱৰ কি হৈছিল? হৃদয় কঁপি উঠিছিল। গীতাত মুঠ কিমানটা শ্লোক আছে? 700টা শ্লোক আছে। প্ৰিয় দৰ্শক, আৰু এখন চাৰ্ট আমি আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, গীতাত মহাভাৰতৰ কোন পৰ্ব আছে? ভগদত্ত কোন আছিল? জয়দত্তৰ মৃত্যুৰ চৰ্ত কি আছিল? আৰু নহুষ কোন আছিল? আৰু যজাতিৰ সাপ কি আছিল? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। গীতাত মহাভাৰতৰ কোন পৰ্বত আছে? ভীষ্ম পৰ্বত আছে। ভগদত্ত কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল। জয়দত্তৰ মৃত্যুৰ চৰ্ত কি আছিল? মোৰ মাটিত পৰিহে মৃত্যু হ'ব। নহুষ কোন আছিল? যুধিষ্ঠিৰৰ পূৰ্বপুৰুষ আছিল। আৰু যজাতিৰ সাপ কি আছিল? অকালতে বৃদ্ধ হোৱাৰ সাপ আছিল। প্ৰিয় দৰ্শক, এতিয়া আপোনালোকক আমি 100টা প্ৰশ্নৰ উত্তৰ অলৰেডি জনালো। এবাৰ আমি 101ৰ পৰা 105 নম্বৰলৈ যিখন চাৰ্ট হয় সেইখন আগবঢ়ালো। জয়দত্তৰ মূৰ মাটিত পৰিলে কাৰ মূৰ ফাটিব? অৰ্জুনে জয়দত্তৰ মূৰ ক'ত পেলাইছিল? দশলা কিয় বিধৱা হৈছিল? দ্ৰোণৰ ধনুৰ নাম কি আছিল? একলব্য বৃদ্ধাঙুলি কিয় লাগিছিল দ্ৰোণক? প্ৰিয় দৰ্শক, ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহ এনেধৰণৰ। জয়দত্তৰ মূৰ মাটিত পৰিলে কাৰ মূৰ ফাটিব? পিতৃৰ বৃদ্ধ ক্ষত্ৰৰ মূৰ ফাটি যাব। অৰ্জুনে জয়দত্তৰ মূৰ ক'ত পেলাইছিল? বৃদ্ধ কক্ষৰ কোলাত পেলাইছিল। বৃদ্ধ ক্ষত্ৰৰ কোলাত পেলাইছিল। দুশলা কিয় বিধৱা হৈছিল? অৰ্জুনে জয়দত্তক বধ কৰাৰ বাবে বিধৱা হৈছিল। দ্ৰোণৰ ধনুৰ নাম কি আছিল? বিজয় আছিল। আৰু একলব্য বৃদ্ধাঙুলি কিয় লাগিছিল দ্ৰোণক? অৰ্জুনক শ্ৰেষ্ঠ ৰাখিবলৈ একলব্য বৃদ্ধাঙুলি বিচাৰিছিল। প্ৰিয় দৰ্শক, আৰু 5টা প্ৰশ্ন আমি এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। একলব্য কাৰ পুত্ৰ আছিল? কৰ্ণৰ জন্মগত কুণ্ডলৰ বিশেষত্ব কি আছিল? কৰ্ণই কুণ্ডল কাক দান দিছিল? ইন্দ্ৰই কৰ্ণক বদলি কি দিছিল বা কুণ্ডলৰ বদলি কি দিছিল? একাঘী অস্ত্ৰ কাক মাৰিব পাৰিছিল? প্ৰিয় দৰ্শক, এই প্ৰশ্নসমূহৰ উত্তৰ এনেধৰণৰ। একলব্য কাৰ পুত্ৰ আছিল? নিষাদ ৰাজ হিৰণ্য ধনুৰ পুত্ৰ আছিল। কৰ্ণৰ জন্মগত কুণ্ডলৰ বিশেষত্ব আছিল অভেদ্য সূৰ্যদেৱৰ দান আছিল। কৰ্ণই কুণ্ডল কাক দান কৰিছিল? ইন্দ্ৰক বামনৰ ৰূপত যেতিয়া ইন্দ্ৰই বিচাৰিছিল। ইন্দ্ৰই কৰ্ণক বদলি কি দিছিল? একাঘী অস্ত্ৰ শক্তিশালী অস্ত্ৰ দিছিল। অৰ্থাৎ এপাত কাঁড় দিছিল, যিপাত কাঁড়ে অৰ্জুনক বধ কৰিব পাৰিলে হয়। একাঘী অস্ত্ৰ কাক মাৰিব পাৰিছিল? কেৱল এজনকহে মাৰিব পাৰিছিল। প্ৰিয় দৰ্শক, আৰু এখন চাৰ্ট মই আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, কৰ্ণই একাঘী কাক মাৰিলে? শ্ৰীকৃষ্ণই কিয় ঘটোৎকচক মৰিব দিলে? কৰ্ণৰ ৰথৰ চকা কিয় বহি গৈছিল? পৰশুৰামে কৰ্ণক কি শাপ দিছিল? পৃথিৱীয়ে কৰ্ণক কিয় শাপ দিছিল? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। কৰ্ণই একাঘী কাক মাৰিলে বা সেইপাত ইন্দ্ৰই দিয়া কাঁড়পাত কাক মাৰিলে? ঘটোৎকচক মাৰিলে। শ্ৰীকৃষ্ণই কিয় ঘটোৎকচক মৰিব দিছিল? অৰ্জুনক একাঘীৰ পৰা বা সেইপাত অস্ত্ৰৰ পৰা বচাবলৈ ঘটোৎকচক মৰিবলৈ দিছিল। কৰ্ণৰ ৰথৰ চকা কিয় বহি গৈছিল? পৰশুৰামৰ শাপ আৰু পৃথিৱীৰ শাপৰ বাবে বহি গৈছিল। পৰশুৰামে কৰ্ণক কিয় শাপ দিছিল? প্ৰয়োজনৰ সময়ত ব্ৰহ্মাস্ত্ৰ পাহৰি যাব। পৃথিৱীয়ে কৰ্ণক কি শাপ দিছিল? যুদ্ধৰ সময়ত ৰথৰ চকা বহি যাব। প্ৰিয় দৰ্শক, আৰু এখন চাৰ্ট মই আপোনালোকলৈ আগবঢ়ালো। কৰ্ণৰ মৃত্যুৰ সময়ত ইন্দ্ৰই কি কৈছিল? কৰ্ণৰ মৃত্যুৰ সময়ত কি দান দিছিল? কৃষ্ণই কৰ্ণৰ ধাৰণ কিয় কৰিছিল? আৰু যুধিষ্ঠিৰ ৰাজসূত্ৰ যজ্ঞৰ কাক অগ্ৰপূজা দিছিল? শিশুপালে কৃষ্ণক কিমানবাৰ গালি পাৰিছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 120টা প্ৰশ্ন হ'ল, আৰু ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। কৰ্ণৰ মৃত্যুৰ সময়ত ইন্দ্ৰই কি কৈছিল? ব্ৰাহ্মণ ৰূপত সোণ বিচাৰিছিল ইন্দ্ৰই। কৰ্ণই মৃত্যুৰ সময়ত কি দান কৰিছিল? নিজৰ সোণৰ দাঁত ভাঙি পেলাই দান কৰিছিল। শ্ৰীকৃষ্ণই কৰ্ণৰ শৰ ধাৰণ কিয় কৰিছিল? দাতা কৰ্ণৰ পৰীক্ষা লবলৈ শ্ৰীকৃষ্ণই শৰ ধাৰণ কৰিছিল।
আৰু যুধিষ্ঠিৰ ৰাজসূত্ৰ যজ্ঞ কাক অজ্ঞ পূজাৰ দিছিল? শ্ৰীকৃষ্ণক দিছিল। শিশুপালে শ্ৰীকৃষ্ণক কিমানবাৰ গালি পাৰিছিল? 100 বাৰ গালি পাৰিছিল আৰু ইয়াৰ পিছত শিশুপালক বধ কৰিছিল। প্ৰিয় দৰ্শক, আৰু এখন চাৰ্ট আমি আগবঢ়ালো 21 পৰা 25 লৈ। ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল, শিশুপালৰ মৃত্যু কেনেকৈ হৈছিল? জৰাসন্ধৰ শৰীৰ কেইটুকুৰা হৈছিল? জৰাসন্ধক কোনে জোৰা লগাইছিল? জৰাসন্ধৰ নামত কিয় জৰাসন্ধ হ'ল? জৰাসন্ধৰ নাম কিয় জৰাসন্ধ হ'ল? ভীমে জৰাসন্ধক কেনেকৈ বধ কৰিছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 125টা প্ৰশ্ন হ'ল আৰু ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। শিশুপালৰ মৃত্যু কেনেকৈ হৈছিল? কৃষ্ণৰ সুদৰ্শন চক্ৰৰে শিশুপালৰ মুণ্ড কাটিছিল। জৰাসন্ধৰ শৰীৰ কেইটুকুৰা হৈছিল? দুটুকুৰা হৈ জোৰা লগোৱা, মানে দুটুকুৰা হৈ গৈছিল আৰু জোৰাও লাগিছিল। জৰাসন্ধক কোনে জোৰা লগাইছিল? জৰা ৰাক্ষসীয়ে জোৰা লগাইছিল। জৰাসন্ধৰ নাম কিয় জৰাসন্ধ হ'ল? ইয়াত জৰাই সন্ধি কৰাৰ বাবে জৰাসন্ধ হ'ল। ভীমে জৰাসন্ধক কেনেকৈ বধ কৰিছিল? শৰীৰৰ দুফাল কৰি বিপৰীত দিশে পেলাই দিছিল। প্ৰিয় দৰ্শক, আৰু 5টা প্ৰশ্নৰ এখন চাৰ্ট আমি আপোনালোকলৈ আগবঢ়ালো। ইয়াৰে প্ৰথমটো প্ৰশ্ন হ'ল, শ্ৰীকৃষ্ণৰ কিমান গৰাকী পত্নী আছিল? শ্ৰীকৃষ্ণৰ 8 গৰাকী প্ৰধান পত্নী কোন আছিল? নৰকাসুৰক কোনে বধ কৰিছিল? নৰকাসুৰক বন্দীত 16,100 গৰাকী কন্যা কি কৰিলে? দ্বাৰকা কিয় সাগৰত ডুব গ'ল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ। কৃষ্ণৰ কিমান গৰাকী পত্নী আছিল? 16,108 গৰাকী আছিল। শ্ৰীকৃষ্ণৰ 8 গৰাকী প্ৰধান পত্নী কোন আছিল? ৰুক্মিণী, সত্যভামা, জাম্বতী, কালিন্দী, মিত্ৰবিন্দা, নগ্নজিতি, ভদ্ৰা আৰু লক্ষ্মণা। প্ৰিয় দৰ্শক, নৰকাসুৰক কোনে বধ কৰিছিল? কৃষ্ণ আৰু সত্যভামাই বধ কৰিছিল। নৰকাসুৰৰ বন্দীত থকা 16,100 গৰাকী কন্যাক কি কৰিলে? শ্ৰীকৃষ্ণই বিবাহ কৰি মৰ্যাদা দিলে। দ্বাৰকা কিয় সাগৰত ডুব গৈছিল? শ্ৰীকৃষ্ণৰ মহাপ্ৰয়াণৰ পিছত দ্বাৰকা সাগৰত ডুব গৈছিল, বা কৌৰৱৰ মাতৃৰ সাপ আছিল। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। এইখন অন্তিমখন চাৰ্ট। এই 5টা প্ৰশ্নৰ সৈতে 135টা প্ৰশ্ন হ'ল। বলৰামৰ অস্ত্ৰ কি আছিল? বলৰামৰ মৃত্যু কেনেকৈ হৈছিল? শাম্ভৰ সাপ কি আছিল? যাদৱ বংশৰ ধ্বংস কেনেকৈ হৈছিল? শ্ৰীকৃষ্ণৰ জয়াবোধে কিয় কাঁড় মাৰিছিল? শ্ৰীকৃষ্ণ জয়াবোধে কিয় কাঁড় মাৰিছিল? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। বলৰামৰ অস্ত্ৰ কি আছিল? হাল আৰু গদা আছিল। বলৰামৰ মৃত্যু কেনেকৈ হৈছিল? যুগত বহি মুখৰ পৰা শেষ নাক ওলাই গৈছিল। শাম্বৰ সাপ কি আছিল? শাম্বৰ সাপ আছিল লোহাৰৰ মুখল জন্ম দিব। এই কথা ঋষিসকলক অৱজ্ঞা কৰিছিল বা ঋষিসকলক হাঁহিছিলে বাবে শাম্বৰ এই সাপ পাইছিল। যাদৱ বংশ ধ্বংস কেনেকৈ হৈছিল? মুখলৰ পৰা হোৱা খেলেৰে মাৰপিট কৰি, অৰ্থাৎ যাদৱ বংশৰ মাজত ইজনে সিজনক আক্ৰমণ কৰি পেলাই যাদৱ বংশ ধ্বংস হৈ গৈছিল। শ্ৰীকৃষ্ণৰ ৰজা ব্যাধে কিয় কাঁড় মাৰিছিল? ইয়াৰ অৰ্থ হ'ল শ্ৰীকৃষ্ণৰ হৰিণা বুলি জৰা ব্যাধে কাঁড় মাৰিছিল আৰু শ্ৰীকৃষ্ণ ভৰিত লাগিছিল আৰু তেতিয়া শ্ৰীকৃষ্ণ নিজৰ শৰীৰ ত্যাগ কৰিছিল। প্ৰিয় দৰ্শক, এতিয়া আমি মহাভাৰতৰ 135টা প্ৰশ্নৰ উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিলো। আমাৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু আমাৰ ইউটিউব চেনেল ধাৰ্মিক কথাত এনেধৰণৰ ভিডিঅ' পাই থাকিব। পৰৱৰ্তী সময়তো এনেধৰণৰ ভিডিঅ' পাবৰ বাবে আমাৰ ইউটিউব চেনেলৰ বেল আইকনটো টিপি ৰাখি এই ভিডিঅ'টো আন এজন বন্ধুলৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, আজিলৈ বিদায় লৈছো। ধন্যবাদ।